আজি ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু কি বিষয়ৰ ওপৰত মই কথা পাতিম হয়তো ভিডিওটোৰ টাইটেলটো দেখি সকলোৱে গম পাইছেই গতিকে মই পটাপট ভিডিওটো আৰম্ভ কৰিবই বিচাৰিম আৰু এজন নিউমৰলজিষ্ট হিচাপে মই আপোনালোকক জনাই যাব বিচাৰিম যে জন্মৰ তাৰিখ অনুসৰি আপোনালোকে লভ মেৰেজ কৰিলে ভাল হ'ব নে ঘৰৰ পৰা চাই মেলি দিলেহে আপোনালোকে বিবাহ কৰিলে ভাল হ'ব এইবিলাকৰ বিষয়ে মই কথা পাতিবলৈ গৈ আছো বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কোনো বেলেগে নানে মোৰ বাহিৰে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সুন্দৰ ইন্টাৰেষ্টিং ভিডিঅ'ৰ বাবে লগতে ভিডিঅ'টো এটা লাইক কৰি বন্ধু বৰ্গৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ আৰু আপোনালোক সকলোকে মই জনাই যাব বিচাৰিম যে আপুনি যিটো তাৰিখতে জন্ম নহওক কিয় সেই তাৰিখটোত জন্ম হোৱা নিশ্চয় কিবা এটা কাৰণ আছে ভগৱানে আপোনাক সেই তাৰিখটোত এই পৃথিৱীলৈ এনে পঠিওৱা নাই নিশ্চয় এই তাৰিখটোত আপোনাক জন্ম দিয়াটো বা এই পৃথিৱীত আপুনি ভৰি দিয়াটো তাত বহুত বেছি ৰহস্য লুকাই থাকিব পাৰে সেই ৰহস্যৰ বিষয়ে মই বহু ভিডিঅ'ত আলোচনা কৰিছো কোন ব্যক্তিৰ কে তাৰিখে জন্ম হলে কি হয় তেওঁলোকৰ বিশেষত্ব কেনেকুৱা হয় মানুহটো কেনেকুৱা হয় খং কেনেকুৱা হয় সেই সকলোবিলাক মই আলোচনা কৰিছো কিন্তু আজি বিষয়টো অকমান বেলেগ হয় গতিকে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে হৈছে এই সকল ব্যক্তিয়ে সাধাৰণতে পাৰিলে প্ৰেমত নপৰি নিজৰ কেৰিয়াৰৰ ওপৰত ফকাস কৰিলে বহুত বেছি ভাল তেওঁলোকৰ জীৱন হয় বুলি ক'ব লাগিব লভ মেৰেজ হওক বা প্ৰেমত যদি তেওঁলোকে নপৰে তেনেহলে কেৰিয়াৰটো তেওঁলোকে ভালকৈ বনাব পাৰে কিন্তু সৰুতে যদি তেওঁলোকে 15-20 বছৰ বয়সতে যদি প্ৰেমত পৰি তেওঁলোকে যদি আছে তেনেহলে নিজৰ কিন্তু কেৰিয়াৰটো তেওঁলোকে বৰবাদ কৰিছে বা প্ৰেমত এই সকল ব্যক্তি মই সফল নহয় বুলি কম এনেই তেওঁলোকে প্ৰেমত পৰি বা প্ৰেমত পৰিলে ইমান বেছি ভাল নহয় সাধাৰণতে যেতিয়ালৈকে এই সকল ব্যক্তিৰ কেৰিয়াৰ নবনায় গতিকে প্ৰথমতে কেৰিয়াৰ তাৰ পাছত এই সকল ব্যক্তিয়ে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখ যিকোনো ইংৰাজী মাহৰ এইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিয়ে সাধাৰণতে প্ৰথমতে কেৰিয়াৰ তাৰ পাছত বিবাহৰ চিন্তা কৰিব লাগে ইয়াৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে হৈছে এই সকল ব্যক্তিয়ে সাধাৰণতে লভ মেৰেজ কৰিলে বহুত বেছি ভাল হোৱা দেখা যায় আৰু সাধাৰণতে তেওঁলোকৰ যিজন জীৱন সংগী লাইফ পাৰ্টনাৰ সেই লাইফ পাৰ্টনাৰ গৰাকীক ভালকৈ তেওঁলোকে A to Z জনাটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ 2 তাৰিখ হওক 11 তাৰিখ হওক 20 তাৰিখ হওক বা 29 তাৰিখ হওক এইকেইটা তাৰিখত জন্ম হোৱা ব্যক্তিবিলাক বহুত বেছি ইমোচনেল হয় সেই কাৰণে তেওঁলোকে নিজে চইচ কৰিলে নিজৰ জীৱন সংগীজনক নিৰ্বাচিত কৰিলে বহুত বেছি তেওঁলোকৰ মেৰিজ লাইফ ভাল হোৱা দেখা যায় তাৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ ইয়াৰ লগতে 30 তাৰিখে হৈছে এই সকল ব্যক্তিয়ে সাধাৰণতে পাৰিলে নিজে জীৱনৰ যিগৰাকী পাৰ্টনাৰ হ'ব সেই পাৰ্টনাৰ গৰাকীক আচলতে চইচ কৰিব লাগে জীৱন সংগীক নিজে নিৰ্বাচিত কৰিলে বহুত বেছি তেওঁলোকৰ ভাল মেৰিজ লাইফ হোৱা দেখা যায় তাৰ পাছতে যিকোনো ইংৰাজী মাহৰ যিসকল ব্যক্তিৰ 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে হৈছে এই সকল ব্যক্তিয়ে সাধাৰণতে পাৰিলে প্ৰেমত নপৰি নিজৰ কেৰিয়াৰৰ ওপৰত ফকাস কৰিব লাগে আৰু যেতিয়া কেৰিয়াৰত তেওঁলোকে সাকসেস পাই যাব তেতিয়া এগৰাকী ভাল জীৱন সংগী তেওঁলোকে পাব আৰু যদি তেওঁলোকে কম বয়সতে একো নকৰি কেৰিয়াৰত বা লাইফত যদি একো নকৰাকে তেওঁলোকে যদি প্ৰেমত পৰিছে তেনেহলে এই সকল ব্যক্তি মই যদি এটা নেগেটিভ কথা ক'বলৈ যাওঁ 4 তাৰিখে জন্ম হোৱা ব্যক্তিসকল হওক বা 13 তাৰিখে হওক ইয়াৰ লগতে 22 তাৰিখে হওক বা 31 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে বৰ বেছি ৰিলেশনশ্বিপত টিকি থাকিব নোৱাৰে তাৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখ 14 তাৰিখ ইয়াৰ লগতে 23 তাৰিখে হৈছে এই সকল ব্যক্তিয়ে সাধাৰণতে পাৰিলে লভ মেৰেজ কৰিব লাগে নিজৰ যিগৰাকী জীৱন সংগী নিজে চইচ কৰিলে বহুত বেছি ভাল হোৱা তেওঁলোকৰ মেৰিজ লাইফ দেখা যায় তাৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখ 15 তাৰিখ ইয়াৰ লগতে 24 তাৰিখে হৈছে এই 3টা তাৰিখত জন্ম হোৱা ব্যক্তিসকলে সাধাৰণতে পাৰিলে প্ৰথম অৱস্থাত যেতিয়ালৈকে তেওঁলোকৰ বয়স হৈ নাযায় 20-22 বছৰ হৈ নাযায় তেতিয়ালৈকে কিন্তু তেওঁলোকে প্ৰেমত পৰিব নালাগে তাৰ পাছত যদি তেওঁলোকে প্ৰেমত পৰে নিশ্চয় প্ৰেমত সফল হোৱাৰ চান্স থাকে কিন্তু ইয়াৰ আগতে যদি তেওঁলোকে পৰিছে তেনেহলে বহুত সোনকালে এই সকল ব্যক্তিৰ কেতিয়াবা বিয়া হোৱাও দেখা যায় ইয়াৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে হৈছে ইয়াৰ লগতে 16 তাৰিখে হৈছে বা 25 তাৰিখে হৈছে এই 3টা তাৰিখত জন্ম হোৱা ব্যক্তিসকলে সাধাৰণতে পাৰিলে নিজেই যিগৰাকী জীৱন সংগী হ'ব সেই জীৱন সংগী গৰাকীক চইচ কৰিব লাগে লভ মেৰেজ হলে তেওঁলোকৰ বহুত বেছি ভাল হোৱা দেখা যায় যদি তেওঁলোকক ঘৰৰ পিনৰ পৰা যদি পৰিয়ালৰ মানুহে চাই মেলি দিয়ে তেনেহলে অকমান খেলি মেলি মেৰিজ লাইফত দেখা যায় তাৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 8 তাৰিখ 17 তাৰিখ ইয়াৰ লগতে 26 তাৰিখে হৈছে এই 3টা তাৰিখত জন্ম হোৱা
ব্যক্তিসকলে সাধাৰণতে প্ৰেমত নপৰি বা নিজৰ যিগৰাকী জীৱন সংগী এইগৰাকী বহুত বেছি ভালকে তেওঁলোকে নিৰ্বাচিত কৰিব লাগে নিজে নিৰ্বাচিত নকৰি ঘৰৰ পিনৰ পৰা যদি তেওঁলোকক চাই দিয়ে বহুত বেছি ভাল তেওঁলোকৰ মেৰিজ লাইফ হোৱা দেখা যায় আৰু মই এটা গোল্ডেন টিপছ দিব বিচাৰিম বা এটা গোল্ডেন সাজেশন মই দিব বিচাৰিম যিসকল ব্যক্তিৰ জন্ম 8 তাৰিখ 17 তাৰিখ ইয়াৰ লগতে 26 তাৰিখে হৈছে তেওঁলোকে পাৰিলে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ 28 তাৰিখে জন্ম হোৱা ব্যক্তিলৈ যাতে বিবাহ নহয় বা বিবাহ পাশত যাতে আবদ্ধ নহয় এটোৱে মই সাজেষ্ট কৰিম তাৰ পাছতে যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ ইয়াৰ লগতে 27 তাৰিখে হৈছে তেওঁলোকে সাধাৰণতে প্ৰেম কৰি বিবাহ কৰিলে বহুত বেছি ভাল তেওঁলোকৰ লাইফত হোৱা দেখা যায় কিন্তু 9 তাৰিখ 18 তাৰিখ ইয়াৰ লগতে 27 তাৰিখে জন্ম হোৱা ব্যক্তিসকল ইমান বেছি প্ৰেমত প্ৰথম অৱস্থাত আচলতে ইমপ্ৰেছ নহয় বা প্ৰেমত ইমান বেছি তেওঁলোকে মন নিদিয়া বুলি ক'ব লাগিব নিজৰ কেৰিয়াৰৰ ওপৰতে বহুত বেছি ফোকাস কৰে বাকি যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'